নমস্কাৰ বন্ধুসকল, স্বাগতম আপোনালোকক মাই ব্লগ উজ্জ্বল ইউটিউব চেনেললৈ। বন্ধুসকল, মই আজি এই ভিডিঅ'টিত লৈ আহিছোঁ আবুধাবিত থকা আলবাহাৰ টাৱাৰ দেখাবলৈ। এই আলবাহাৰ টাৱাৰক মানুহে মৰমতে পাইনএপল টাৱাৰ বুলি কয়, মাটি কঁঠাল। কাৰণ এই আলবাহাৰ টাৱাৰটো দেখিবলৈ মাটি কঁঠালৰ দৰে, আৰু এই আলবাহাৰ টাৱাৰটো কুলিং আমবেলাও বুলি কয়। এই আলবাহাৰ টাৱাৰটো এনেকুৱা টেকন'লজিৰ সহায়ত বনাইছে যে সূৰ্য উদয় হোৱাৰ লগে লগে ইয়াত থকা স্ক্ৰীণসমূহ খোল খাই যায়, আৰু সূৰ্যটো যি দিশত পৰে সেই ছাইডত স্ক্ৰীণখন খোল খায়, আৰু সূৰ্যটো যি দিশত নপৰে সেই দিশত স্ক্ৰীণকেইখন বন্ধ হৈ যায়। ব'লক ভিডিঅ'টি উপভোগ কৰোঁ, দৰ্শন কৰোঁ।